নমস্কাৰ বন্ধু বান্ধৱীসকল, প্ৰথমে সকলোকে মই আজিৰ এই ভিডিঅ'ত স্বাগতম জনাইছোঁ। আজি মই বীৰ সেনা লাচিত বৰফুকনদেৱৰ এটি জীৱনী আপোনালোকৰ মাজত দাঙি ধৰিছোঁ। আশা কৰোঁ আপোনালোকৰ আজিৰ এই ভিডিঅ'টোৰ পৰা বহুত উপকৃত হ'ব। অসমৰ ইতিহাসত যিসকল বীৰ যোদ্ধাৰ নাম জিলিকি আছে সেইসকলৰ ভিতৰত লাচিত বৰফুকন অন্যতম। ইংৰাজী ২৪ নৱেম্বৰৰ দিনটো অসমত লাচিত বৰফুকনৰ বীৰত্ব আৰু শৰাইঘাটৰ যুদ্ধত অসমীয়া সেনাৰ বিজয়ৰ স্মৃতিত লাচিত দিৱস হিচাপে পালন কৰা হয়। আজিৰ এই জীৱনীখনৰ জৰিয়তে আমি লাচিত বৰফুকনদেৱৰ বিষয়ে আভাস ল'ম। বীৰ লাচিত বৰফুকনৰ জন্মৰ বিষয়ে তথ্য সঠিককৈ পোৱা নাযায় যদিও ১৬২২ চনৰ ২৪ নৱেম্বৰ তাৰিখে আহোমৰ ৰাজধানী গড়গাঁৱৰ ওচৰে পাজৰে তেওঁৰ জন্ম হৈছিল বুলি কোৱা হয়। তেওঁৰ পিতৃৰ নাম আছিল মোমাই তামুলী বৰবৰুৱা আৰু মাতৃৰ নাম আছিল নাগেশ্বৰী দেৱী। লাচিত আছিল মোমাই তামুলীৰ সপ্তম পুত্ৰ। তেখেতৰ ভাতৃৰ নাম আছিল মাবাওলাও আৰু লাপেতলাও। ভগ্নীৰ নাম আছিল লাইচেং। জন্মসূত্ৰে তেওঁৰ নাম আছিল লাচিত। ৰাজ পৰিয়ালত জন্মগ্ৰহণ কৰা লাচিতে সামৰিক আৰু অসামৰিক দুয়োটা শিক্ষা গ্ৰহণ কৰিবলগীয়া হৈছিল। ৰাজকীয় পৰিয়ালত জন্মগ্ৰহণ কৰা লাচিত পৰিয়ালৰ পৰা দায়িত্ব, আনুগত্য আৰু সততাৰ গুণ উত্তৰাধিকাৰী সূত্ৰে লাভ কৰিছিল। আহোমসকলৰ অন্যতম বিখ্যাত ফৈদ হৈছে বিখ্যাত লনফিমা বংশ। লাচিত আছিল এই ফৈদৰ। এই বংশৰ প্ৰথম পুৰুষ চুকাফাৰ সৈতে অসমলৈ আহিছিল। আহোম ৰাজ্যৰ ৰাজনীতিত লাচিত বৰফুকনে প্ৰৱেশ কৰিছিল ৰাজমন্ত্ৰী ডাঙৰীয়াৰ হাঁচতি ধৰা তামুলীৰ পদত নিযুক্তি লাভ কৰি। ব্যক্তিগত সহায়কৰ পৰ্যায়ৰ এই পদটোৰ দায়িত্ব গ্ৰহণ কৰি পৰৱৰ্তী সময়ত লাচিত বৰফুকনে নিজৰ অধ্যাৱসায়, সাহস তথা কষ্টৰ ফলতহে আহোম ৰাজ্যৰ বৰফুকন তথা প্ৰধান সেনাপতিৰ পদত অধিষ্ঠিত হৈছিল। লাচিত বৰফুকন দোলাকাষৰীয়া বৰুৱাৰ পদত অধিষ্ঠিত হৈ থাকোঁতে স্বৰ্গদেউ চক্ৰধ্বজ সিংহই লাচিত বৰফুকনৰ দক্ষতাৰ উমান পাইছিল, যাৰ বাবে চক্ৰধ্বজ সিংহই লাচিত বৰফুকনৰ নিৰ্ভীকতা, সাহসিকতা আৰু আত্মমৰ্যাদাবোধৰ প্ৰমাণ চাই মৰ্যাদা অনুসৰি আনুষ্ঠানিকভাৱে আহোম ৰাজ্যৰ প্ৰধান সেনাপতি আৰু বৰফুকন পদত অধিষ্ঠিত হ'ল। গুৰুত্বপূৰ্ণ কথা যে অসম আক্ৰমণ কৰিবলৈ মোগল সম্ৰাট ঔৰংগজেবে সেনাপতি ৰামসিংহৰ নেতৃত্বত অসম আক্ৰমণ কৰিবলৈ ১৮,০০০ অশ্বাৰোহী, ৩০,০০০ পদাতিক আৰু ১৫,০০০ কাঁড়ী সৈন্য প্ৰেৰণ কৰিছিল। অন্যহাতে আহোম সেনাপতি লাচিত বৰফুকনে ৰামসিংহক ভেট দিবলৈ শৰাইঘাটৰ চাৰিওকাষে কোট নিৰ্মাণ কৰিছিল। এটা ৰাতিৰ ভিতৰত গড় সম্পূৰ্ণ কৰাৰ দায়িত্ব মোমায়েকক দিছিল। একাংশ ব্যক্তিৰ কথিত তথ্য অনুসৰি লাচিত বৰফুকনৰ মোমায়েকে নিজৰ কৰ্তব্যত অৱহেলা কৰিছিল, যাৰ বাবে মাজ নিশালৈ গড় নিৰ্মাণৰ আধা কামো শেষ হোৱা নাছিল। দেশৰ সংকটৰ সময়ত কৰ্তব্যত অৱহেলা কৰাৰ বাবে লাচিত বৰফুকনে দেশতকৈ মোমাই ডাঙৰ নহয় বুলি মোমায়েকক শিৰোচ্ছেদ কৰাৰ কথা প্ৰচলিত আছে। অন্যহাতে আন একাংশ ব্যক্তিৰ মতে কৰ্তব্যত অৱহেলা কৰাৰ বাবে লাচিত বৰফুকনে মোমাই অৰ্থাৎ গড় নিৰ্মাণ কৰা অভিযন্তাকহে হত্যা কৰিছিল বুলি অভিহিত কৰিছে। একেটা ৰাতিতে গড় বান্ধি নৰিয়াগাৰে হেংদাং লৈ মোগলক খেদি পঠিয়াবলৈ সমৰ্থ হোৱা লাচিত বৰফুকন হত্যাটোৱে আজিও প্ৰতিজন অসমীয়াৰ প্ৰাণত শিহৰণ জগাই তোলে। গুৰুত্বপূৰ্ণ কথা যে সমগ্ৰ ভাৰততে মোগলৰ আধিপত্য চলি থকাৰ সময়তে লাচিত বৰফুকনৰ সবল নেতৃত্বই বিশাল আৰু শক্তিশালী মোগল সৈন্যবাহিনীক পৰাভূত কৰিবলৈ সক্ষম হৈছিল। বুদ্ধিমত্তা, সাহস, পৰাক্ৰমৰ জৰিয়তে শৰাইঘাট যুদ্ধত জয়লাভ কৰা আহোম সেনাপতি লাচিত বৰফুকনৰ জন্মদিনটো প্ৰতি বছৰে উদযাপন কৰা হয় লাচিত দিৱস হিচাপে। শৰাইঘাটৰ যুদ্ধত জয়ী হোৱাৰ পিছতেই লাচিতৰ মৃত্যু হয়। যুদ্ধৰ সময়ত তেওঁৰ তীৰকঁপে জ্বৰ হৈছিল আৰু সেই জ্বৰৰ শৰীৰৰ সৈতে যুঁজিছিল। পিছলৈ চাওফা উদয়াদিত্য সিংহই যোৰহাটৰ পৰা ১৬ কিলোমিটাৰ নিলগত ১৬৭২ চনত লাচিত মৈদাম নিৰ্মাণ কৰে।
লাচিত বৰফুকন অসম তথা অসমীয়াৰ বাবে এটা চিৰসেউজ সত্তা। অসমীয়াৰ আৱেগ বিবেক সকলো অধিকাৰ কৰি থকা লাচিত বৰফুকনৰ বীৰত্ব হ'ল সমগ্ৰ জাতিৰ বাবে আদৰ্শ তথা অনুপ্ৰেৰণাৰ উৎস। লাচিত বৰফুকনৰ দৃঢ় নিস্বাৰ্থ দূৰদৰ্শী ব্যক্তিৰ নেতৃত্বই অসমীয়া সমাজত যুগান্তকাৰী পৰিৱৰ্তনৰ সূচনা কৰিছিল। অসমীয়া জাতি জীয়াই থকালৈকে লাচিত বৰফুকনৰ জাতীয়তাবোধ দেশপ্ৰেম সদায় অসমীয়াৰ তেজত প্ৰবাহিত হৈ ৰ'ব। বন্ধুসকল, আজিৰ এই বীৰ সেনা লাচিত বৰফুকনদেৱৰ জীৱনী এইখিনিয়েই। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাইছে। ভাল পালে লাইক কৰিব আৰু এনেধৰণৰ বিভিন্ন ৰচনা বাণী তথা পৰীক্ষামূলক প্ৰশ্নোত্তৰসমূহ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজি ইমানেই। থেংক ইউ।